নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি এই ভিডিঅ'টোত আপোনালোকক কিছুমান ষ্টেণ্ডাৰ্ড বাস্তু টিপ দিবলৈ গৈ আছোঁ। এই বাস্তু টিপখিনি লোৱাৰ আগতে আপোনালোকে মোবাইলত এটা এপ ডাউনলোড কৰি ল'ব, যিটো কম্পাছ। আৰু কম্পাছ এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ঘৰৰ যিটো চেণ্টাৰ মিড পইণ্ট, যিটোক আমি ব্ৰহ্মস্থান বুলি কোৱা হয়, তাত গৈ পিনি আপোনালোকে কম্পাছটো উলিয়াই আপোনালোকে দিশসমূহ চাব। তো তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ কিটচেন কোনটো দিশত হ'ব লাগে আৰু কোনটো দিশত হ'ব নালাগে, ফাৰ্ষ্ট এইটো বিষয়ে কথা পাতোঁ। আপোনালোকে ঘৰৰ চেণ্টাৰত যাব, চেণ্টাৰত গৈ পিনি আপোনালোকে কম্পাছটো উলিয়াই আপোনালোকে চাব, আৰু চোৱাৰ পিছত আপোনালোকে চাব যে আপোনালোকৰ কিটচেনটো কোনটো ছাইডে আছে। যদি কিটচেনটো আছে সাউথ ইষ্ট, ৱেষ্ট, তেনেহ'লে বহুত বেছি ভাল। যদি আপোনালোকৰ কিটচেনটো নৰ্থ ইষ্টত আছে, তেনেহ'লে আপোনালোকৰ ঘৰত ডাঙৰ বেমাৰ, হয়তো কিবা নহয় কিবা এটা অঘটন হৈ থাকে। তো এইটো নৰ্থ ইষ্ট কিটচেনৰ কাৰণে বহুত বেছি বেয়া হয়। আপোনালোকৰ নৰ্থ ইষ্টত কিটচেন আৰু টয়লেট হোৱাটো উচিত নহয়। এইটো ষ্টেণ্ডাৰ্ড বাস্তু টিপছ হয়, যিটো আপোনালোকৰ কুণ্ডলী সহায়তো চোৱা হয়। একৰ্ডিং টু কুণ্ডলী বেলেগ বেলেগো হ'ব পাৰে, কিন্তু এইকেইটা ষ্টেণ্ডাৰ্ড হয়। এইকেইটা মেক্সিমাম ক্ষেত্ৰতে শুদ্ধ হয়, যিটো আপোনালোকে ফ'ল' কৰিব লাগে। আৰু আপোনালোকৰ গেটখন সাউথ ৱেষ্টত আছে নি চাব। যদি সাউথ ৱেষ্টত আছে, তেনেহ'লে আপোনালোকৰ বহুতো বেছি টকা প্ৰব্লেম চলি থাকে, টকা নৰয়, টকা গৈ থাকে, তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম হ'ব। আৰু একেবাৰে শেষৰটো হ'ল বেডৰুম। আপোনালোকৰ বেডৰুমটো কোনটো ছাইডত হ'লে বেছি ভাল। আপোনালোকৰ বেডৰুমটো যদি ৱেষ্টত আছে, সাউথ হয়, তেনেহ'লে বেষ্ট হয়। যদি আপোনালোকে ৱেষ্ট ছাইডত আছে, তেনেহ'লে আপোনালোকে বেডৰুমত গ্ৰে, য়েল্ল', হোৱাইট কালাৰ, এনেকুৱা ধৰণৰ কালাৰ ইউজ কৰিব, কিন্তু ৰেড আৰু গ্ৰীণ ইউজ নকৰিব। যদি আপোনালোকৰ বেডৰুমটো সাউথত আছে, তেনেহ'লে আপোনালোকে ৰেড কালাৰ ইউজ কৰিব। যদি আপোনালোকৰ বেডৰুমটো সাউথ ৱেষ্টত আছে, তেনেহ'লে গ্ৰীণ, ব্ৰাউন, ব্লেক আৰু ব্লু এইকেইটা কালাৰ ইউজ নকৰিব। বন্ধুসকল, আজিলৈ ইমানেই আছিল। হয়তো ভিডিঅ'টো ভাল পালে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। যদি আৰু ভিডিঅ' দৰকাৰ হয়, তেনেহ'লে বাস্তুৰ ওপৰত ভিডিঅ' বনোৱা হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।